বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ ক'তো যাব লগা নাই, ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। আজি আপোনালোকক আমাৰ ঘৰতে ফাৰ্নিচাৰ বনাই আছে, সেইবিলাককে দেখাম বুলি ভাবিছোঁ। এইবিলাক দেখিছেনে? এই ফাৰ্নিচাৰ জেগাতে আছোঁ বাৰু। এইখিনিতে আপোনালোকক সকলো দেখাম কেনেকৈ বনাইছে ফাৰ্নিচাৰ। আমাৰ ভণ্টিৰ বিয়া হৈ গ'ল, তাই বস্তু দিয়া হোৱা নাই, সেই বস্তুখিনিকে বনাই আছে। আপোনালোকক দেখাম। এইবিলাক দেখিছেনে? ৰ'ব দেই, ভালকৈ দেখাই আছোঁ। এইকেইখন ডাইনিঙৰ চকী হ'ব। এইখন দেখিছেনে? ডাইনিঙৰ চকী। তাৰপিছত এডাল ৰেক এডাল একেবাৰে চিম্পল বনালে। ৰেকডাল তাইখিনি এটা চিম্পল ডাল নালাগে, অকণমান ডিজাইনিং টাইপৰ এডাল ৰেক লাগে। ভালকৈ বনাই দিম কৈছে বাৰু মিস্ত্ৰীয়ে। এইবোৰ বোলে ডাইনিঙৰ নেকি এইখিনি। ইয়াত দেখিছেনে? এটা চোফাৰ ছিটৰ এনেকৈ কাটি থৈছে। তাৰপিছত এইখন তাৰপিছত ডিভানখনৰ এইবিলাক তক্তা এইবিলাক এনেকৈ বনাই থৈছে আৰু। তাৰপিছত এইখন ড্ৰেছিংখন কমপ্লিট হোৱা নাই, একো বস্তুৱে কমপ্লিট হোৱা নাই বাৰু। আপোনালোকক দেখাইছোঁ। এইখন ড্ৰেছিং দেখিছেনে? ড্ৰেছিংখন অকণমান ষ্টাইলিং হ'ব, ভালকৈ দেখাই দিছোঁ। এইখন দেখিছেনে? ড্ৰেছিংখন কমপ্লিট হোৱা নাই, এইবোৰ একো বস্তুৱে কমপ্লিট হোৱা নাই, আধা হৈ আছে, এনেকৈ আধাখনীয়া নিচিনা হৈ আছে। এয়া ডাইনিংখনৰ তলটো হ'বলৈ। এইখন ডাইনিঙৰ খুটা এইটো। তাৰপিছত এইখন কি এইখন হেৰি হয় নাই, এনেকৈ আলনাডালৰ বক্সটো, এনেকৈ আলনাডাল বক্স লগা ভিতৰৰ বক্সটো। এইজন দেখিছেনে? এইজন আমাৰ হেড মিস্ত্ৰী। এইজনকে সকলোবিলাক দায়িত্ব দিয়া হৈছিলে। প্ৰথম এইজনেই আহিছিলে বস্তুবিলাক দামৰ পৰা ধৰিলৈ এনেকৈ পাতিবলৈ। এখন চোফাৰ ছিটৰ মেইন চকীখন বনাই আছে। তাৰপিছত আৰু ভালকৈ একো বস্তুৱে সম্পূৰ্ণ হোৱা নাই, এনেকৈ লাগি আছে দেখিছেনে? তথাপিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই দুখন আৰু তলখিনি খুৱাবলৈ আছেই, আৰু বহুত কাম আছে, ৰং পেনৰ পৰা ধৰিলৈ গোটেইখন। এজন দেখিছেনে? এজন মিস্ত্ৰী। এয়া কাম লাগি আছে। এইডাল দেখিছেনে? এইডাল হ'ল আলনাডাল হ'ল বক্স লগা। এইডালো ভালকৈ সম্পূৰ্ণ হোৱা নাই, আৰু তাত বহুত কাম আছে। এনেকৈয়ে মিস্ত্ৰীয়ে কামবিলাক এটা এটাকৈ কৰি আছে, আৰু এটা এটাকৈ বস্তু উলিয়াই আছে। এতিয়া চুপাৰ ছিটটো লাগি আছে, তাৰপিছত আলনাডালত লাগিব। এজন দেখিছেনে? এজন হেড মিস্ত্ৰী। গোটেই ডিভানখনৰ দায়িত্বটো এখেতক দিয়া হৈছিল। এয়া ডিভানখনৰ বেক চাইডটো প্ৰথমেই বনাইছিল, ফ্ৰণ্ট চাইডটো বনোৱা নাছিল বাৰু। প্ৰথমতে ফুল কাটিবলৈ এনেকৈ চক পেঞ্চিলে আঁকি লৈছে গোটেই ফুলপাহ। তাৰপিছত এয়া চাব কেনেকৈ কাটিছে ফুলপাহ। এয়া চাওক, বটালিয়ে কাটিছে ধুনীয়াকৈ। বটালিয়ে কাটি ফুলপাহ এনেকুৱা কৰিছে, ইমান ধুনীয়াকৈ বনাইছে। আচলতে ফুল কটাটো ইমান সহজ কথা নহয়, তথাপিও এখেতে ইমান ধুনীয়াকৈ বনাইছে, কাটিছে ফুলবিলাক। এজন মেইন মিস্ত্ৰী। এখেতে ডিভানখনৰ ফ্ৰণ্ট চাইডটো এয়া কাটি আছে দেখিছেনে? ব্ৰেক চাইডটো প্ৰথমতেই কাটিছিল কাৰণে ফুলখিনি সম্পূৰ্ণ হ'ব হ'ল, আৰু ফ্ৰণ্ট চাইডটো কটা নাছিল, সেইকাৰণে এখনত সময় লৈছে কাটোতে। ফুল কটাটো ইমান সহজ নহয়, এওঁলোক দুজনে ইমান ধুনীয়াকৈ কাটিছে নহয়। ফিনিচিংবিলাক আপোনালোকক দেখাম বাৰু। এইখন হ'ল চেণ্টাৰ টেবুলখনো ভালকৈ হোৱা নাই। এইখন হ'ল ড্ৰেছিংখনে বক্স দুটা কৰি দিছে, আৰু বহুত কাম আছে। আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখাম নেক্সট ভিডিঅ'ত। এইবিলাক দেখিছেনে? সকলোবিলাক এনেকৈ থৈ দিয়া হৈছে। এয়া ডাইনিঙৰ চকী হয়। এই ডাইনিঙৰ চকীৰ পৰা ধৰি লৈ, চোফাৰ ছেটৰ পৰা ধৰি লৈ, আলনাৰ পৰা ধৰি লৈ সকলোবিলাক ইয়াতে থোৱা হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, ইমানখিনিয়ে দেখুৱালোঁ আজি, আৰু নেক্সট ভিডিঅ'ত ধুনীয়াকৈ দেখাম। এইবিলাক আধাখনীয়া বস্তু দেখুৱাৰ নিচিনা হৈছে এতিয়া। গোটেই সম্পূৰ্ণ বস্তুখিনি দেখুৱাবলৈ হ'লে ৰং পেনৰ পৰা ধৰিলে বহুত দীঘল হৈ যাব ভিডিঅ'টো, সেইকাৰণে প্ৰথমৰ পৰা দেখাইছোঁ কেনেকৈনো বনাইছিল, কিনো কৰিছিল। আপোনালোককো যদি এনেকুৱা বস্তু বনাই দিব লাগে, তেওঁলোকক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, আপোনালোকক সকলোবিলাক দেখাম। আজিলৈ ইমানেই, ধন্যবাদ।